हेलो फ्रेंड्स संजय डिएन टेक्निकल चैनल स्वागतम जनालो आज मैं आको एटा नतुन भिडिओ লৈ आइছো DRR डिब्रुगढ़ कलेजर पुरा 22 খন पद मुकলি হৈছে তাৰে মই গোটে ডিটেইলস টু কৈ দিম ভিডিওটো হেখলৈকে চাই থাকিব তেনেহলে ভিডিওটো আৰম্ভ কৰো ফাৰ্ষ্টত আছে এসিস্ট্যান্ট প্ৰফেসৰ 17টা পোষ্ট খালি হৈছে তাৰপিছত 2 নম্বৰত আছে ল্যাবৰেটৰী এসিস্ট্যান্ট এটা পোষ্ট আৰু ল্যাবৰেটৰী বেৰাৰৰ 4টা পোষ্ট খালি আছে তাৰে আৰু এডুকেশন কোৱালিফিকেশন লাগিব এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰু ল্যাবৰেটৰীৰ কাৰণে SSLC পাছ হ'লে হৈ যাব আৰু বয়সৰ সীমা দিছে 18 পৰা 38 বছৰ ভিতৰত হ'ব লাগিব তাৰ পিছত ইমেল থ্ৰু দি পঠাব লাগিব স্ট্যান্ডার্ড ফর্ম ফিল আপ কৰি কিনে ডকুমেন্টস গুটেইখিনি ফটোকপি কৰি কিনে স্ট্যান্ডার্ড ফর্ম লগত ইমেলত থ্ৰু দি পঠাই দিব লাগিব 15 দিন টাইম দিছে 15 দিনৰ ভিতৰত এপ্লাই কৰিব পাৰিব তাৰে এডভাৰটাইজমেন্টটো ভিডিঅ তলত দি দিম তাৰ পৰা চাব পাৰিব আৰু লগতে স্ট্যান্ডার্ড ফৰ্মও দি দিম পিডিএফত পাই যাব তাৰ পৰা ডাউনলোড কৰিব পাৰিব যদি এই ভিডিঅটো চাই ভাল লাগিছে কমেন্ট কৰি জনাব শেয়াৰ কৰিব লগতে সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ